এই আমাকে বোৱাৰীজনী আনিব লাগিছিলে পাই। ঘৰ যে কিমান কাম কৰিম আৰু কামবোৰ কৰি আমনি লাগিছে পাই। ছোৱালী চালে পচন্দই নহয় ন, ইয়াত চাওঁ তাত চাওঁ, আমাৰ ইয়াত আকৌ পচন্দই নকৰে ছোৱালীবোৰে। আমাৰ ল'ৰাটোৰ কাৰণে বিয়া পাতিলে মানে বোৱাৰীজনী চব ঘৰৰ কাম কৰিব, মই একদম বহি বহি খাম আৰু দেই। সেই ভাগ্য কেতিয়া যে আহিব। মা, মই তিনিআলিৰ পৰা আহোঁগৈ দেই। তই আকৌ তিনিআলিলৈ কেলৈ যাওঁ? এই মই লগৰ এটাৰ লগত অলপ ওলাই যাওঁ, সেয়া বোলে কিবা কাম আছে বোলে, তিনিআলিত লগ ধৰিছে। অঁ হ'ব, যা সোনকালে আহিবি, দেৰি নকৰিবি কিন্তু। দুপৰীয়া ভাত খোৱাকৈ ঘৰলৈ আহিবি সোনকালে, মোৰ অকলে ভাত খাবলৈ মন নাযায় নহয়। অঁ ঠিক আছে মা, মই যাওঁ। আই ঐ, আমাৰ লুটুকনলৈ ছোৱালী এজনী ভগৱান যেনে তেনে আনি দিবা আৰু। পিয়াসীজনী ক'ত আছে জানো, ইমান দেৰি হ'ল আহি পোৱা নাই। মই ৰৈ ৰৈ আমনি লাগি গৈছে। আজি মোক দেখি তাই একদম পাগলা হৈ যাব। তাৰ কাৰণে মই আজি ইমান ধুনীয়া যে ফুল আনিছোঁ। ইমান ধুনীয়া গোন্ধাইছে। অঁ তুমি কেতিয়াবা আহি ৰৈ আছা নেকি মোৰ কাৰণে? অঁ মই তোমাৰ কাৰণে কেতিয়াবা পৰা আহি ৰৈ আছোঁ। তুমি ইমান দেৰি কৰিলে আহোঁতে যে, মই কৈছিলোঁৱেই সোনকালে আহিবৰ কাৰণে। অঁ চৰি দেই, মোক বেয়া নাপাবা। এই মই আহোঁতে মানে অলপ দেৰি হৈ গ'ল। কি এতিয়া বেয়া নাপাবা চৰি বুলি ক'বলৈ আহিছা? তুমি জানাইচোন মই ঘৰত মিছাকৈ মাক কৈ আহিছোঁ বুলি তিনিআলিলৈ যাওঁ বুলি। মায়ে মোক গম পালে তোমাৰ লগত আছোঁ বুলি নহয় খাব কলিজা। তুমি জানিবই লাগে নহয় কথা, বুজি নোপোৱা অলপো। তুমি যদি ইমানে ভয় কৰা মোক লগ কৰিব আহিবলৈ, তেনেহ'লে তুমি আহা কেলৈ মোক লগ কৰিবলৈ? নাহিবা আকৌ তেনে, তুমি ঘৰতে থাকিবা মাৰ লগত। এই তুমিনো কেলৈ ইমান খং কৰিছা? মই ধেমালিয়ে কৰিছিলোঁ। তুমি অলপতে খঙে কৰা, বেয়াই পালা নেকি? হ'ব হ'ব, মই তোমাৰ কথা জানো। এতিয়া মোক খং কথা দেখি ধেমালি কৰিছোঁ বুলি ক'বলৈ আহিছা। তোমাৰ কাৰণে এই পৰহি দিনে ফুল আনি থৈ দিছোঁ লোৱা, সেই ৰঘুদাৰ দোকানৰ পৰা। তুমি ভাল পোৱা নাই এন্দুৰ কালাৰৰ ফুল? মই তোমাক লগ কৰিম বুলি যে কিমান মানে ফূৰ্তিত আছোঁ নহয়, মই নিজেই ক'ব নোৱাৰোঁ। ইমান ধুনীয়া ফুল আনিছা তুমি মোক কাৰণে, থেংক ইউ। অঁ মই কথা এটা শুনিছোঁ যে তোমাৰ মায়ে বোলে তোমাৰ কাৰণে বোলে ছোৱালী চাইছে বোলে বহুত জেগাত বোলে। অঁ মায়ে বহুত জেগাত ছোৱালী চাই গৈছে কিন্তু, আৰু মোক কোনো পচন্দো কৰা নাই বাৰু তেনেকৈ। ভালেই পাইছোঁ মই, মোক পচন্দ কৰা নাই। মই যে মনে মনে তোমাক ভাল পাওঁ। হ'ব হ'ব, তুমি বৰ ভাল পাব নালাগে। যোনদিনাখন মায়ে তোমাৰ কাৰণে ছোৱালী আনি দিব নহয় বিয়া পাতি, সেইদিনাখন গম পাই যাবা। মই তোমাক সদায় কৈ থাকোঁ যে তুমি ঘৰত কোৱা কথাটো বুলি, তুমিহে নোকোৱা ঘৰত কথাটো। মই ঘৰত তোমাৰ কথা কি বুলি ক'ম? মই তোমাৰ কথা উলিয়াব খুজিলে মায়ে আগতীয়াকৈ মুখখন বন্ধ কৰি দিয়ে। মায়ে তোমাক অকণো ভালেই নাপায়। অঁ সেইটোহে কথা তেনেহ'লে, তোমাৰ মায়ে মোক ভাল নাপায়। তেনেহ'লে তোমাৰ মায়ে মোক যদি ভাল নাপায়, তুমি তেনেহ'লে মোক কিয় ভাল পাইছা ইমান দিনে? তুমি কৈ দিয়া মোক, তেতিয়া তোমাক মায়ে বেলেগ ছোৱালী বিয়া কৰাই দিব নহয়। ইমান দিনে ময়ো বন্দী হৈ আছোঁ আৰু তুমিও বন্দী হৈ আছা। মই মাক একো ক'বই নোৱাৰোঁ, মোৰ ভয়ে লাগে মাক ক'বলৈ কথাবোৰ এইবোৰ। বুকুখন ধুপকৈ কঁপি উঠে মাক ক'বলৈ গ'লে। অঁ তুমি তেনেকৈ ক'লে হ'ব নেকি? তুমি ভাল পাইছা তেনে তুমি ঘৰত সকলো কথা খুলি ক'বই লাগিব। তেনেহ'লেচোন তুমি মৰলা হৈ থাকিব লাগিব, আৰু ময়ো এনেকৈ থাকিব লাগিবচোন তেনেহ'লে গোটেই জীৱনটো, যদি ভয় কৰি কৰি থাকা কথাবোৰ নক'লে মানে। এই ৰ'বাচোন পেহী, তুমি ইমান খং নকৰিবা। মই ক'ম মাক কথাবোৰ আজিয়ে গৈ পিনি। আৰু এই শুনাচোন, তোমাক আজি বহুত ধুনীয়া লাগিছে কিন্তু দেই। হয় নেকি? হ'ব এতিয়া ব'লা, আমি আজি অলপ ফুৰি আহোঁগৈ ব'লা, পাৰ্কলৈ যাম। যাবা নেকি আজি পাৰ্কলৈ? ব'লা যাওঁ। কি তুমি যাবা নেকি বুলি সুধিছা যে, কিয় নাযাম, ব'লা যাওঁ। তাক মই ক'লোঁ দুপৰীয়া ভাত খোৱাকৈ ঘৰলৈ আহিবি বুলি, সি গৈও নাহিলে আহিম বুলি কৈ পিনি। কি যে হ'ব মোৰ ল'ৰাটো, এই ল'ৰাটোৰ কথা চিন্তা কৰি কৰি মই সোনকালে বুঢ়ীয়ে হ'ম যেন পাইছোঁ। মা, ঐ মা, মা কি ভাবি আছ? নামাতিবি তই মোক। তোক মই ক'লোঁ দুপৰীয়া ঘৰলৈ ভাত খোৱাকৈ আহিবি বুলি, তই দিনটো ওলাই গ'লি আৰু এতিয়া গধূলি সোমাইছহি। এই মা সেইবিলাক কথা বাদ দেচোন, মই তোৰ কাৰণে ভাল খবৰ এটা আনিছোঁ। তই কি ভাল খবৰ আনিছ বোপাই? তই মাতে এইপিনে ঘূৰিচোন, এইপিনে চাচোন, মই ক'ম নহয়। কি হ'ল ক? তই মাতে কেলৈ মন মাৰি আছ মা? তই সেইবিলাক কথা বাদ দে, তই কি কথা ক'ম বুলি কৈছিলি ক এতিয়া সোনকালে। অঁ মা, এই পিয়াসী যে পিয়াসী, মই তাইক ভাল পাওঁ মা, মই তাইকে বিয়া পাতিম। কি তই কি ক'লি কুকুৰ? তই সেইজনীক তই আন হা? সেইজনী বগলীজনীক তই আন হা? মা ক'তনো তাই বগলী? তাইচোন দেখাত ধুনীয়াই, আৰু তাই মোৰ লগত মিলিব মা। চুপ তই কুকুৰ, কথা নকবি তই। ভৰিকেইটাতে দেখিছ নে তাই বগলীটোৰ নিচিনা হে? চকুকেইটা তাই কি চাবি চকুকেইটাতে। আৰু মাকজনী বুঢ়ী দেহতো এই মিনি স্কাৰ্ট পিন্ধি পিন্ধি ঘূৰিব। মাকজনীতো দেখিবই নোৱাৰো মই। তই সেই ঘৰ মানুহৰ ছোৱালী আনগে তই ছোৱালী দেখি নেপালি বোপাই ঐ। মাকজনী কি চাবা, সেই ভীমকলৰ গুৰিটোৰ নিচিনা। তই সেই ঘৰ ছোৱালী আনিবলৈ গৈছ বোপাই ঐ, তই বিয়াই পাতিব নালাগে তই।
মই সেইবিলাক একো নাজানো মা মই পিয়াসীকে বিয়া পাতিম আৰু ইমান ছোৱালী চাই আমনি লাগিছে কোনো ছোৱালীয়ে মোক পচন্দ নকৰে মই পিয়াসীকে বিয়া পাতিম মই সেইবিলাক একো নাজানো মই এতিয়াই কৈ দিলোঁ মোক লাগিব বিয়া পাতি দিবই লাগিব মায়ে বোপাই ঐ তই সেইজনী ছোৱালী আনিব নালাগে বোপাই ঐ সেইজনী ছোৱালী আনিলে ঘৰ দুভাগ হ'ব বোপাই ঐ মই বুঢ়ী বয়সত ক'লে যাম বোপাই ঐ সেইজনীয়ে মোক ঘৰৰ পৰা খেদি উলিয়াই দিব যিজনীহে বুঢ়ী বয়সত মই ক'লে যাম বোপাই তই আনিব নালাগে সেইজনী ছোৱালী মই তোৰ কাৰণে কাইলৈ বেলেগ ছোৱালী চাই দিম বোপাই মা নেকান্দিবিচোন নেকান্দিবি তই কেলৈ কন্দা কটা কৰিছ